এই কাহিনীটো আমেৰিকাৰ এজন ৰেষ্টুৰেণ্ট মেনেজাৰৰ, যাৰ নাম আছিল জেৰী। জেৰীক যিয়েই লগ পাওক সদায় হাঁহিমুখেই দেখিছিল। মুখত হাঁহি, কথাত ইতিবাচকতা। কোনোবাই যদি সুধিছিল কেনে আছা, তেওঁ হাঁহি হাঁহি উত্তৰ দিছিল, ইমানেই ভালে আছোঁ যে ইয়াতকৈ বেছি ভালে থাকিলে মোৰ নিজৰেই বিশ্বাস নহ'লহেঁতেন। আচৰিত কথাটো হ'ল, জেৰীয়ে যেতিয়াই চাকৰি সলনি কৰিছিল, ৰেষ্টুৰেণ্টখনৰ বহুতো ৱেটাৰেও নিজৰ চাকৰি এৰি তেওঁৰ লগে লগে নতুন ৰেষ্টুৰেণ্টলৈ গৈছিল। কাৰণ তেওঁলোক কেৱল এজন ভাল মেনেজাৰৰ লগত কাম কৰিব বিচৰা নাছিল, তেওঁলোকে জেৰীৰ লগত কাম কৰি অনুপ্ৰেৰণা পাইছিল। তেওঁৰ ইতিবাচক দৃষ্টিভংগী, মানুহক উৎসাহ দিয়াৰ ধৰণ আৰু যিকোনো কঠিন পৰিস্থিতিটো ভাল দিশ বিচাৰি উলিয়াব পৰা স্বভাৱেই সকলোকে তেওঁৰ প্ৰতি আকৃষ্ট কৰিছিল। এদিন মই ভাবিলোঁ, এই মানুহজনৰ মাজত এনে কি আছে যাৰ বাবে সকলো মানুহ তেওঁৰ লগত কাম কৰিব বিচাৰে। কৌতূহল সামৰিব নোৱাৰি মই জেৰীক সুধিলোঁ, মই এটা কথা একেবাৰেই বুজি নাপাওঁ। এজন মানুহে চব সময়ত ইতিবাচক হৈ থাকিব কেনেকৈ পাৰে? আপুনি এইটো কেনেকৈ কৰে? জেৰীয়ে মিচিকিয়াই হাঁহি ক'লে, প্ৰতিদিনে ৰাতিপুৱা টোপনিৰ পৰা উঠি মই নিজকে এটা কথাই মনত পেলাওঁ। আজি মোৰ হাতত দুটা বাছনি আছে। মই বিচাৰিলে ভাল মন লৈ দিনটো আৰম্ভ কৰিব পাৰোঁ, অথবা বেয়া মন লৈও আৰম্ভ কৰিব পাৰোঁ। কিন্তু মই প্ৰতিদিনে ভাল মনটোৱেই বাছি লওঁ। আকৌ জীৱনত কিবা বেয়া ঘটনা ঘটিলেও মোৰ ওচৰত দুটা পথ খোলা থাকে। মই বিচাৰিলে নিজকে পৰিস্থিতিৰ চিকাৰ বুলি ভাবি বহি থাকিব পাৰোঁ, নাইবা এই ঘটনাৰ পৰা কিবা এটা শিকিব পাৰোঁ। মই সদায় শিকাটোৱেই বাছি লওঁ। আৰু যেতিয়া কোনোবাই কেৱল অভিযোগ লৈ মোৰ ওচৰলৈ আহে, তেতিয়াও মোৰ হাতত দুটা বাছনি থাকে। মই বিচাৰিলে তেওঁলোকৰ অভিযোগত যোগ দিব পাৰোঁ, নাইবা তেওঁলোকক সেই পৰিস্থিতিৰ ভাল দিশটো দেখুৱাব পাৰোঁ। মই সদায় ভাল দিশটোহে চাবলৈ চেষ্টা কৰোঁ। মই লগে লগে ক'লোঁ, কিন্তু জেৰী, কথাবোৰ শুনিবলৈ যিমান সহজ লাগে, বাস্তৱ জীৱনত সিমান সহজ নহয়, নহয়নে? জেৰীয়ে শান্তভাৱে ক'লে, আচলতে কথাটো ইমান জটিলো নহয়। জীৱনটো মূলত বাছনিৰ ওপৰতে নিৰ্ভৰ কৰে। অলাগতিয়াল কথাবোৰ আঁতৰাই চালে প্ৰতিটো পৰিস্থিতিতেই তোমাৰ হাতত এটা সিদ্ধান্ত থাকে। তুমি কেনেকৈ প্ৰতিক্ৰিয়া জনাবা, সেইটো তোমাৰ সিদ্ধান্ত। আনৰ কথাই তোমাৰ মন ভাল কৰিব নে বেয়া কৰিব, সেইটোও তোমাৰ সিদ্ধান্ত। হেপী হৈ থাকিবা নে আনহেপী, সেইটো তোমাৰ নিজৰ বাছনি। শেষত তুমি কেনেদৰে জীৱনটো জীয়াবা, সেই ডিচিজনো তোমাৰ নিজৰ। কেইবাবছৰ পাৰ হ'ল, এদিন হঠাতে মই এটা খবৰ পালোঁ। জেৰীৰ লগত এটা ভয়ংকৰ ঘটনা ঘটিছে। এদিন পুৱা তেওঁ ভুলতে ৰেষ্টুৰেণ্টখনৰ পিছফালৰ দৌৰখন খুলি থৈছিল। সেই সুযোগতে 3জন অস্ত্ৰধাৰী ডকাইত ভিতৰলৈ সোমাই আহিল। ডকাইতকেইটাই জেৰীক লকাৰটো খুলিবলৈ ক'লে, কিন্তু ভয়তে তেওঁৰ হাত কঁপি আছিল। লকাৰৰ কম্বিনেশ্যন টিপুতে তেওঁৰ ভুল হ'ল। সেই ভুল দেখি ডকাইতকেইটাই আতংকত তেওঁক গুলীয়াই দিলে। ভাগ্য ভাল যে জেৰীক সোনকালে হস্পিটেললৈ লৈ যোৱা হ'ল। প্ৰায় 18 ঘণ্টা ধৰি তেওঁৰ চাৰ্জাৰী চলিল। তাৰপিছত কেইবা সপ্তাহ ICUত থকাৰ পিছত অৱশেষত তেওঁ ঘৰলৈ উভতি আহিল, যদিও গুলীৰ কিছুমান টুকুৰা এতিয়াও তেওঁৰ শৰীৰত ৰৈ গৈছিল। ঘটনাটোৰ প্ৰায় 6 মাহ পিছত মোৰ জেৰীৰ লগত আকৌ দেখা হ'ল। মই তেওঁক দেখি আগৰ দৰেই সুধিলোঁ, কেনে আছা? জেৰীয়ে আগৰ দৰেই হাঁহি এটা মাৰি ক'লে, ভালে আছোঁ। তাৰপিছত ক'লে, মোৰ স্কাৰ্ছবোৰ দেখিছানে?
মই ক'লোঁ, নালাগে, মই এই দাগবোৰ নাচাওঁ। কিন্তু এটা কথা কোৱা, সেই ৰবাৰীৰ সময়ত তোমাক গুলিয়াই দিয়াৰ ঠিক পাছতেই তোমাৰ মনত প্ৰথমে কি আহিছিল? জেৰীয়ে ক'লে, প্ৰথমেই মোৰ মনত আহিছিল যে পিছফালৰ দৌৰখন লক কৰি থোৱা উচিত আছিল। কিন্তু গুলী লগাৰ পিছত যেতিয়াই মই মাটিত পৰি আছিলোঁ, তেতিয়াই মোৰ মনত আহিল, মোৰ হাতত এতিয়াও দুটা চইচ আছে। মই বিচাৰিলে জীয়াই থকাৰ বাবে যুঁজ দিব পাৰোঁ, নাইবা হাৰ মানি একচেপ্ট কৰিব পাৰোঁ। মই জীয়াই থকাটোহে বাছি ল'লোঁ। এই কথা শুনি মই সুধিলোঁ, তোমাৰ ভয় নালাগিল নেকি? জেৰীয়ে ক'লে, ভয় লাগিছিল, বহুতেই লাগিছিল। কিন্তু সেই সময়ত ডক্তৰসকলে মোক বাৰে বাৰে কৈ আছিল, তুমি ভাল হৈ যাবা। তেওঁলোকৰ কথাই মোক সাহস দিছিল। কিন্তু যেতিয়া মোক ইমাৰ্জেঞ্চি ৰুমলৈ লৈ যোৱা হ'ল, ডক্তৰ আৰু নাৰ্ছসকলৰ মুখত অভিব্যক্তি দেখি মই সঁচাকৈয়ে ভয় খাই গৈছিলোঁ। তেওঁলোকৰ চকুত চাই মোৰ এনে লাগিছিল যেন তেওঁলোকে ভাবিছে, এই মানুহজন আৰু বাচিব নোৱাৰে। তেতিয়াই মই বুজিলোঁ, এতিয়া মই কিবা এটা কৰিবই লাগিব। মই সুধিলোঁ, তাৰপিছত তুমি কি কৰিলা? জেৰীয়ে ক'লে, এগৰাকী নাৰ্ছে জোৰেৰে মোক সুধিলে, আপোনাৰ কিবা এলাৰ্জি আছে নেকি? মই ক'লোঁ, আছে। লগে লগে ডক্তৰ আৰু নাৰ্ছ বাইদেউসকল ৰৈ গ'ল। সকলোৱে মোৰ উত্তৰৰ অপেক্ষা কৰি আছিল। মই গভীৰকৈ এটা উশাহ লৈ জোৰেৰে ক'লোঁ, গুলী লৈ মোৰ এলাৰ্জি আছে। মোৰ কথা শুনি ৰুমত থকা সকলোৱে হাঁহিবলৈ ধৰিলে। হাঁহি থমকি যোৱাৰ পিছত মই ক'লোঁ, মই জীয়াই থাকিবলৈ বাছি লৈছোঁ। গতিকে মোক মৃত মানুহ বুলি নহয়, জীয়াই থকা মানুহ বুলি ভাবিয়েই অপাৰেশ্যন আৰম্ভ কৰক। জেৰী বাচি গ'ল। অৱশ্যে তাৰ আঁৰত ডক্তৰসকলৰ দক্ষতাৰ ডাঙৰ ভূমিকা আছিল। কিন্তু তাৰ সমানে ডাঙৰ ভূমিকা আছিল জেৰীৰ অদম্য এটিটিউড আৰু যিকোনো পৰিস্থিতিটো আশা এৰি নিদিয়া মনোভাৱৰ। সেইদিনা জেৰীৰ পৰা মই জীৱনৰ এটা ডাঙৰ শিক্ষা পাইছিলোঁ। প্ৰতিটো নতুন দিনৰ লগে লগে আমাৰ হাতত দুটা চইচ থাকে। আমি বিচাৰিলে জীৱনটোক হাঁহি মুখে আঁকোৱালি ল'ব পাৰোঁ, অথবা কেৱল অভিযোগ কৰি কটাই দিব পাৰোঁ। এই সিদ্ধান্তটো আন কোনেও আমাৰ হৈ ল'ব নোৱাৰে। এই পৃথিৱীত এটা বস্তু আছে, যিটো কোনেও তোমাৰ পৰা কেতিয়াও কঢ়িয়াই নিব নোৱাৰে। সেয়া হ'ল তোমাৰ এটিটিউড। যদি তুমি নিজৰ এটিটিউডটো ঠিক ৰাখিব পাৰা, তেন্তে জীৱনৰ আন বহু কঠিন কথাও বহুত সহজ যেন লাগিবলৈ আৰম্ভ কৰে। এই কাহিনীটোৱে আমাক এটা কথাই মনত পেলাই দিয়ে, পৰিস্থিতি সকলো সময়তে আমাৰ নিয়ন্ত্ৰণত নাথাকে। কিন্তু সেই পৰিস্থিতিক আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ, কেনেদৰে প্ৰতিক্ৰিয়া জনাওঁ, সেই সিদ্ধান্তটো সদায় আমাৰ নিজৰ হাততেই থাকে। এই ভিডিঅ'টো চোৱাৰ বাবে আপোনাক অসংখ্য ধন্যবাদ। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ আৰু গল্প আৰু মটিভেশ্যনেল কণ্টেণ্ট চাবলৈ মোৰ হুইস্পাৰ্ছ অফ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম, তেতিয়ালৈকে ভালে থাকক।